নমস্কাৰ, আমাৰ ৰংমন অফিচিয়েল ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ সন্মুখলৈ এটি সুন্দৰ কবিতা আগবঢ়াই দিছোঁ। কথা সুমি দাস আৰু আবৃত্তিকাৰ পংখীপ্ৰিয়ম হাজৰিকা। কবিতাৰ শিৰোনাম মৰ্মান্তিক বেদনাবোৰ। মৰ্মান্তিক বেদনাবোৰ। নাজানো কি পালোঁ কি হেৰুৱালোঁ, নাজানো আৰু কি পাবলৈ বাকী। ওঠত এটি জীপাল হাঁহি লৈ থকা ছোৱালীজনী আজি কিয় হাঁহি হেৰুৱালে? চঞ্চলতাৰে কাৰোবাৰ হৃদয়ৰ আপোন হোৱাই আছিল তাইৰ কি জানিব। সঁচা হৃদয়ে কাৰোবাক বিচৰাই আছিল তাইৰ জীৱনলৈ অহা ধুমুহাৰ কাৰণ। বাল্যকালৰ দৰে চাল চলনলৈ আজিও তাই উমলিব বিচাৰে, কিন্তু তাই কেতিয়াও কাৰো জীৱনৰ লগত খেলিব শিকা নাই। তথাপিও বাৰে বাৰে কিয় তাই সকলোৰে অৱহেলাৰ পাত্ৰ হৈ পৰে? তাই জানে যে তাইৰ মাতষাৰ শুনিবলৈ কোনো ৰৈ নাথাকে, তথাপিও তাই কিয় আশা কৰে যে তাইকো কোনোবাই ক'ব। বহুত মন যায় আছেও তাইৰ মাতষাৰ শুনিবলৈ। তাই ভালকৈ জানে যে তাইৰ অভিমান ভাঙিবলৈ কোনো নাই, অথচ তাই ভাবে এবাৰলৈ হ'লেও কোনোবাই ক'ব, ঐ পাগলী, তই নাথাকিলে মই কেনেকৈ থাকিম? চঞ্চলা উৰণীয়া চৰাইজনী এতিয়া আৰু নাই, পাখি ভাঙি নিথৰুৱা হৈ পৰিল। আকৌ উৰিবলৈ পাখি দুখন হেৰাই থাকিল। ধন্যবাদ। এই দুখ এই সুখ জীৱনৰে